আপোনালোকে আজি ষ্টাৰ কেনেকৈ কিনিব আৰু কেনেকৈ দিব লাগে এইটো মই শিকাম চাওক এইবিলাক ষ্টাৰ না কেনেকৈ আপুনি ষ্টাৰ কিনিব আৰু দিব কেনেকৈ মানুহক এইটো বস্তু আজি মই আপোনাক ভালদৰে শিকাম মই এতিয়া মই প্ৰফাইলটো বেক কৰিম চাওক প্ৰফাইলটো বেক কৰিলোঁ এতিয়া মই যিকোনো এটা ভিডিঅ'ত যাম চাওক ওপৰত চাৰ্চ কৰিম ধৰি লওক মোৰ নাম মই নাম এটা চাৰ্চ কৰিম মোৰ নাম এটা মই ভিডিঅ' ল'ম যিকোনো এটা ভিডিঅ' চাপ'জ মই এইটো ভিডিঅ' ল'ম টাচ কৰিম ৰখাই দিম এক কমেণ্ট বক্সত যাম কমেণ্ট আপুনি কমেণ্ট এইটো শ্ব' ইয়ৰ ছাপৰ্ট ইয়াতো ক্লিক কৰিব পাৰে ষ্টাৰ আছে ইয়াতো আপুনি নৰ্মেলি কমেণ্ট বক্সত যাব এই কমেণ্ট বক্সত যাম ক্লিক কৰিম এনেকুৱা ওলাব ওলাৰ পিছত চাওক ইয়াতে টাচ কৰিব ইয়াতে এই যে ষ্টাৰ মানে চবৰে ষ্টাৰ নাথাকে কিন্তু আৰু এই ষ্টাৰটো কিনি দেখুৱাম আপোনাৰ এই দাদা না দাদা আপোনাৰ ষ্টাৰ কেনে কিনিব আপোনাক দেখাই দিছোঁ ঠিক আছে আপুনি ক'ত পাইছে গোলাঘাটৰ মই ষ্টাৰটো কিনিব নাজানো দেখি সেইটো শিকি লৈছোঁ হয় গতিকে আপোনালোকে ষ্টাৰ কেনে কিনিব আৰু দিব এইটো চাওক এতিয়া চাওক চবৰে এইটো নাথাকে যাৰ যাৰ থাকিব সি অকলে কিনিব পাৰিব এই ষ্টাৰটো ক্লিক কৰিম ক্লিক এটা ষ্টাৰ যিকোনো মই চিলেক্ট কৰিম ইয়াতে এইটা 1 এটা দুটা যিকোনো চিলেক্ট কৰক প্ৰথম ফাৰ্ষ্ট যোনে কিনে 30 টকাত ইমানটা পায় 35 টকাত 18টা মানে প্ৰথম ফাৰ্ষ্ট অফাৰটো 30 টকা এইটো কিনি ল'ব ফাৰ্ষ্টটো মানে 30 টকাত 19টাৰ লগতে 10টা অফাৰ থাকে মানে ছেকেণ্ড চাওক 320 টকাৰ 174 মানে এইবিলাক নিয়ম আছে 2150 টকাৰ ইমান এতিয়া মই নৰ্মেলি ফাৰ্ষ্ট কিনিম মই এই যে এইটো প্ৰথম এইটো ক্লিক কৰিম এইটো ক্লিক কৰিলোঁ ক্লিক কৰিলোঁ এতিয়া চাওক এনেকৈ গল গল ঘূৰি আছে নহয় এতিয়া চাওক এই যে 30 টকাৰ অফাৰটো আছে নহয় এইবাৰ মই বাই নাও কৰিম আৰু গুগল পে' ফোনপে' আপোনাৰ ফোনপে' গুগল পে' থাকিব লাগিব এই বাই নাও মই ক্লিক কৰিলোঁ বাই নাও ক্লিক কৰাৰ পাছত চাওক ইয়াতে পাছৱৰ্ড আপোনাৰ এই যে মেইলটো আছে নহয় মেইল আপোনাৰ যিটো মেইল যেনে দাদাৰ মেইল এইটো @gmail.com এই মেইলটোৰ পাছৱৰ্ডটো মই বানাই লৈছোঁ কিছুমান যিবিলাকৰ নহয় আপুনি ফৰগট মাৰি ৰিছেট কৰিব ফৰগট পাছৱৰ্ড মাৰি ৰিছেট কৰিব ঠিক আছে এতিয়া মই কি কৰিম মইতো পাছৱৰ্ডটো জানা আছে মই এতিয়া পাছৱৰ্ডটো মাৰিম মাৰি কিনে মই কি কৰিম এইটো মই ভেৰিফাই কৰিম পাছৱৰ্ডটো মই মাৰিম পাছৱৰ্ডটো মই হাইড কৰি ৰাখিম ঠিক আছে পাছৱৰ্ডটো মই হাইড কৰি ৰাখিম অকণমান ৱেইট কৰক মই এতিয়া পাছৱৰ্ডটো মাৰিম আপুনিও মাৰি ল'ব সকলোৱে চাওক মই পাছৱৰ্ডটো ইয়াত মই মাৰিলোঁ মাৰাৰ পাছত কি কৰিম ভেৰিফাই কৰিম এইটো ভেৰিফাইটো ক্লিক কৰিলোঁ ভেৰিফাই কৰিলোঁ গল গল ঘূৰিব এনেকুৱা কৰি চাওক অকণমান ৱেইট কৰিব এতিয়া চাওক গল গল ঘূৰি আছে নহয় প্ৰচেছিং চলি আছে নহয় এইটো চাওক প্ৰচেছিং চলি আছে কিন্তু তাৰপিছত কি আহে মই যেনেকৈ কৰিছোঁ এনেকৈ আপুনি সকলোৱে কৰিব এতিয়া চাওক এতিয়া কি আহে চাই লওক এতিয়া মানে গুগল পে' ফোনপে'টো খুলি আছে এইটো পেটাৰ্ণটো আপোনাৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো আপোনাক দিব লাগিব পেটাৰ্ণ বা ফিংগাৰ যিটো লাগে সেইটো দিলে হ'ল আপোনাৰ দিল নহয় এতিয়া গল গল ঘূৰি চাওক এই যে 30 টকা কিনিব যে 30 টকা যিটো ৰেট আছে এতিয়া এই যে একাউণ্ট নম্বৰ যিটো আপোনাৰ একাউণ্ট নম্বৰ আছে বন্ধন বেংক বা যাৰ যি বেংক ষ্টেট বেংক এইটো পে' ক্লিক কৰিম পে' ক্লিক কৰি চাওক এতিয়া আপোনাৰ বন্ধন বেংকৰ পাছৱৰ্ডটো ইয়াত মাৰিব লাগিব এতিয়া পাছৱৰ্ডটো মই হাইডকৈ ৰাখিম এতিয়া চাওক পাছৱৰ্ডটো মই ইয়াতে মাৰিলোঁ পাছৱৰ্ডটো 6 ডিজিট পাছৱৰ্ডটো পিন মাৰিলোঁ এতিয়া মই এই যে এইটো কৰিম এইটো টিক মাৰ্ক ক'লোঁ চাওক কৰাৰ পিছত কি হ'ব এইটো চাওক হৈ গ'ল তাৰ মানে হৈ গ'ল ঠিক আছে এতিয়া মই কি কৰিম এইবিলাক বেক কৰিম মিনিমাইজ কৰি ক'ত যাম মই ফেচবুকত যাম আকৌ মই ফেচবুকত যাম চাওক ফেচবুকত এতিয়া মই চাম কেনেকৈ চেক কৰিম যে আমি পালোঁ যে এইবিলাক চাই এনেকুৱা আহিল এনেকুৱা এইটো অল ৰাখিব এইটো অ'কে কৰিব ঠিক আছে তাৰপাছত এইটো চাওক নট নাও কৰিব অকণমান ৱেইট কৰক কি আহে চাওক দেখাই দিছোঁ মই লাগে আপোনাক এতিয়া চাওক আমি যে কিনিলোঁ যে ইয়াত চাওক 0 আছে বৰ্তমান এই যে ষ্টাৰ ইয়াতে প্লাছ হ'ব 30টা 29টা কিন্তু ইয়াতে হোৱা নাই এই যে হৈ গ'ল চাওক কৰোঁতে 29টা হৈ গ'ল এতিয়া পালোঁ নহয় এতিয়া যিকোনো আপুনি এটা ক'ৰবাত ষ্টাৰ দিব কেনেকৈ আপুনি ষ্টাৰ দিব তাহলে এইটো এটা এইটো ভিডিঅ'ত আপুনি ষ্টাৰ অপশ্যন থাকিব যেনেকৈ 100 ষ্টাৰ ইয়াত দিব পাৰে ইয়াত দিব পাৰে আপুনি য'তে ইচ্ছা যদি মই মন যায় ইয়াত দিব পাৰোঁ ঠিক আছে এতিয়া মই কি কৰিম ইয়াতে মই ইয়াত ক্লিক কৰিম এই যে ষ্টাৰটো আছে ন ইয়াতে এইটো মই ক্লিক কৰিম ক্লিক কৰি এই যে মই ধৰি লওক এটা ষ্টাৰ দিম এটা হওক 10টা হওক 10টা যিকোনো দিব পাৰে এই যে 1টা মই ক্লিক কৰোঁ এটা ধৰি লওক বুজি পালোঁ হয় না এই 1 ক্লিক কৰি চেণ্ড কৰিম আপুনি এতিয়া লিখিব পাৰে কিবা ধৰি লওক ভাল লাগিল ধৰি লওক এনেকৈ লিখিব পাৰে ভাল এই যে কমেণ্টত ভাল লাগিল LAGIL লিখিল নহয় এতিয়া আপুনি কি কৰিব এইটো চাওক চেণ্ড কৰিব এইটো চেণ্ড কৰাৰ লগত ষ্টাৰটো গ'ল বুজি পালে এই যে ষ্টাৰ চাওক এইটো চাওক পষ্টিং হৈ আছে এইটো ষ্টাৰ গ'ল এতিয়া আপুনি কেনেকৈ পাইছে এই যে হৰে কৃষ্ণ এটা ষ্টাৰ আপুনি মানে এইটো ভিডিঅ'ত দিলে এনেকৈ আপোনালোকে ষ্টাৰ দিব পাৰিব বুজি পালে গতিকে মই যিখিনি শিকালোঁ আপুনি এনেকৈ ষ্টাৰ কিনক আৰু মানুহক দিব পাৰে যদি মন যায় কিন্তু চবেই নকৰিব যাৰ মন যায় যাৰ টকা আছে সেইসকলে কিনক আৰু যাৰ টকা নাই নিকিনিলেও কোনো এইটো মানে এনেকুৱা নহয় যে আপুনি দিবই লাগিব এনেকুৱা নহয় যাৰ মন যায় আপুনি দিব পাৰে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ পৰা ৰাখি থৈ দিব